পৰা আমি ইয়াত এটা নতুন সেকশন আৰম্ভ কৰিম হেতু হৈছে গ্ৰামাৰৰ সেকশন আৰু আজি প্ৰথম ভিডিওত আমি শিকিম সাবজেক্ট আৰু প্ৰেডিকেট কাক বোলে এটা সেন্টেন্সত দুটা ভাগ থাকে এটা হৈছে সাবজেক্ট আৰু এটা হৈছে প্ৰেডিকেট এতিয়া আমি সাবজেক্ট কাক কয় আৰু প্ৰেডিকেট কাক কয় হেতু চাম প্ৰথমতে হল সাবজেক্ট সেন্টেন্সটোত যাৰ বিষয়ে কোৱা হয় বা যাক উদ্দেশ্য কৰি কোৱা হয় তাক সাবজেক্ট বুলি কোৱা হয় প্ৰেডিকেট হল সেন্টেন্সটোত সাবজেক্টৰ বিষয়ে যি কোৱা হয় তাক প্ৰেডিকেট বুলি কোৱা হয় এতিয়া আমি এক্সাম্পল চাম এই যদি কিতাপখনৰ কথা আমি লওঁ তেতিয়াহলে কি হ'ব ইংৰাজীত this is a book এই সেন্টেন্সটোত this is a book সেন্টেন্সটোত সাবজেক্ট কোনটো হ'ব আৰু প্ৰেডিকেট কোনটো হ'ব চাও আমি This is a book. ঠিক আছে this is a book. ইয়াত সাবজেক্ট কোনটো হ'ব আৰু প্ৰেডিকেট কোনটো হ'ব ইয়াত কাৰ কথা কোৱা হৈছে কাক উদ্দেশ্য কৰি কোৱা হৈছে এইখনক উদ্দেশ্য কৰি কোৱা হৈছে এইখন বুলি কৈছো আমি কিতাপখন ওচৰত আছে এইখন বুলি কৈছো আমি গতিকে this টো হ'ব কি সাবজেক্ট আৰু কি কোৱা হৈছে এইখনৰ বিষয়ে কি কোৱা হৈছে is a book মানে এখন কিতাপ হয় এটো কি হ'ব তেতিয়াহলে সাবজেক্টৰ বিষয়ে কি কৈছে যে এইখন এখন কিতাপ হয় বুলি কৈছে এইখন হল সাবজেক্ট this এটো হল সাবজেক্ট আৰু কিতাপ হয় এটো হল প্ৰেডিকেট এতিয়া this এটো সাবজেক্ট হল is a book প্ৰেডিকেট হল this বুলি কলে আমি কি কম কিতাপখনৰ কথা কৈছে this কিতাপখনক উদ্দেশ্য কৰি কৈছে আৰু is a book মানে এখন কিতাপ হয় এখন কিতাপ হয় গতিকে সাবজেক্ট আৰু প্ৰেডিকেট আমি তেনেকৈ ভাগ কৰিব লাগিব গতিকে নিশ্চয় বুজি পালা এতিয়া মই কেইটামান কোৱেশ্চন দিম মানে কেইটামান সেন্টেন্স দিম সেই সেন্টেন্স কিটাৰ পৰা কোনটো সাবজেক্ট হ'ব আৰু কোনটো প্ৰেডিকেট হ'ব হেতু মোক বাছি উলিয়াই দিব লাগে তোমালোকে কমেন্টত উত্তৰকিটা দিবা ঠিক আছে গতিকে আজিৰ ভিডিওত ইমানেই আৰু নেক্সট আমি পঢ়িম টাইপস অফ সেন্টেন্সেস ঠিক আছে তেতিয়াহলে আজিলৈ আহো টেক কেয়াৰ